হেপী কাতি বিহু টর্চ লাইট এটা বহুত ধুনিয়া লাগিছে কিন্তু হেল্ল' ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মৌচুমী ৰাভা ব্লগছ আৰু আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল আৰু আজি যেহেতু কাতি বিহু গতিকে আপোনালোকক সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালো আৰু এতিয়া সন্ধিয়া 5:30 বাজিছে সো মই এতিয়া চাকি দিব ওলাইছো আৰু আমাৰ ইয়াতে কেনেকে কাতি বিহু পালন কৰে হেতুকে আপোনালোকক সৰুকে দেখুৱাম বুলি ভাবিছো গতিকে মই এতিয়া চাকি জ্বলাই ল তাৰ পিছত আপোনালোকক লগ পাই আছো আৰু এয়া হল ঔটেঙাৰ চাকি আৰু আমাৰ ইয়াতে ঔটেঙাৰ চাকিৰে কাতি বিহু দিনাখন চাকি জ্বলাই ঘৰটো জ্বলাই আৰু পথাৰটো জ্বলাই দেউতাই ধুনিয়াকে কাটি থৈ দিছে খলপ খলপকে উলাই থৈ দিছে ঔটেঙাৰ চাকি আৰু এয়া তেল খলিতা আৰু ধূপকাঠি সো মই এইখিনি এতিয়া প্ৰিপেয়াৰ কৰি লওঁ আৰু গুটেখিনি চাকি ধুই পেলাই মায়ে এনেকে হুকুৱাই থৈ দিছে এতিয়া মই এইখিনি তেল চেল ঢালি পেলাই চাকি জ্বলাওঁ আৰু এই চাকি ঘৰ দেখিছেনে ইমান ধুনিয়া হয় পুৰা গোল একদম আগতে মই খুলিটাকে এটা দি লওঁ আৰু ইয়া গুটেকেটা চাকি মোৰ ৰেডি হৈ গল আৰু এতিয়া পোহৰ হৈ আছে সেইকাৰণে অকমান পিছত সন্ধিয়া লাগিলে চাকি ঘৰ জ্বলাম আৰু ইয়া চাওক দেউতাই অলৰেডি চাকি জ্বলাব ষ্টাৰ্ট কৰিছে ইয়া হেপী কাতি বিহু হেপী কাতি বিহু বুলি কৈছে দেউতাই আপোনালোকক সকলোকে আৰু এতিয়া মইও দেউতাক অলপ হেল্প কৰি দিও এইকেইটা ইমান ধুনিয়া হৈছে চাকি মানে ডাঙৰ ডাঙৰ কিন্তু এইকেইটা ইমান সৰু সৰু দেখোন এইকেইটা তেল নাথাকে আৰু পথাৰৰ পিনে আৰু পথাৰতো দিব দিছে আৰু এয়া তুলসীৰ থাপনাত দি দিলে আৰু মই এতিয়া গেটৰ ফালে দিব যাওঁ গেটত দুখৰ দিও কিন্তু কেনেকে লৈ যাও বটা দি আছে নমাই নগলে হল আৰু আৰু এয়া ভৰাল ঘৰটো চাকি এগছ দিলো আৰু এয়া এতিয়া ৰুমতো দি আছো এটা এটাকে প্ৰত্যেক ৰুমতে এইটো পৰিবই আৰু ইমান টিকলা চাকি আৰু ইয়াতেও দি দিলো আৰু আমাৰ চাকি দিয়া হৈ গল আৰু এতিয়া এয়া টিকলাৰ লগত একদম অৱস্থা নাই কৰবাত খেলি আছিলে সো এতিয়া টিকলা আৰু মই পথাৰৰ পিনে যাম বহুত ভাল লাগে বহুত ধুনিয়া লাগে পথাৰৰ পিনে কিন্তু ৰাতি হৈছে এতিয়া ইয়া চাওক পুৰা আন্ধাৰ হৈছে সেইকাৰণে হয়তো ভালছে দেখুৱাব নোৱাৰিম কিন্তু বহুত ধুনিয়া লাগে মই যিখিনি পাৰো চেষ্টা কৰিম দেখুৱাবলে এয়া মিকু আহিছে আৰু তাই চাগে কাতি বিহুৰ শুভেচ্ছা জনাব বিচাৰিছে মিকু হেপী কাতি বিহু বুলি কৈ দিয়া দেখিছেনে আপোনালোকে তাই মানে তলত নবহে তাই সদায় মানে চেয়াৰৰ ওপৰতহে বহে আৰু এয়া আমি পথাৰত এন্ট্ৰি কৰিলো আৰু চাৰিওপিনে এন্ধাৰ
কিন্তু এইবোৰ দেখিছেনে এইবোৰ চব চাকি ঔটেঙাৰ চাকিৰে গোটেই পথাৰ ভৰি পৰিছে বহুত ধুনীয়া লাগিছে কিন্তু মই ইমান ক্লিয়াৰলি দেখুৱাব পৰা নাই আপোনালোকক আৰু এয়া দাদা এজনে চাকি দি আছে পথাৰত একচুয়ালি আন্ধাৰ বহুত সেইকাৰণে আপোনালোকক ভালছে দেখুৱাব পৰা নাই কিন্তু বহুত ধুনীয়া লাগে আমাৰ ইয়াতে পথাৰত বহুত বতাহ সেইকাৰণে চাকি নুমাই নুমাই গৈ থাকে আৰু এয়া বাঁহৰ এনেকে পষ্ট টাইপ বনাই দিছে তাৰপিছত এয়া ঔটেঙাৰ চাকি জ্বলাই আমাৰ ইয়াতে পথাৰত আৰু ঘৰতো জ্বলাই আপোনালোকক দেখুৱালো অলৰেডি এতিয়া জ্বলিছে আৰু এইঘৰ চাকি দিয়াৰ পিছত এনেকে মানে চিঞৰি দিয়ে কাঠি দল বুলি এবাৰ কৈ দিয়াচোন কৈ দিয়া এবাৰ এইফালে আহা তোমাৰ মুখখন দেখা নাই এইফালে আহা এতিয়া কোৱা একেলগে দুটাই কোৱাচোন আৰু এইফালে বেকগ্ৰাউণ্ড মিউজিক বাজি আছে কিন্তু এইফালে এন্ধাৰৰ কাৰণে দেখা নাই নিজ চকুৰে যোনটো দেখিছো মানে বহুত ধুনীয়া আপোনালোকক দেখুৱাব পৰা নাই সেইকাৰণে অকমান বেয়া লাগিছে কিন্তু বহুত ধুনীয়া লাগিছে এইখিনি বহুত আগতে আপোনালোকক আগৰ ভিডিঅ'বোৰত দেখুৱাইছো মই ইমান মানে ডাঙৰ পথাৰ চাৰিওপিনে এনেকে ঔটেঙাৰে চাকি দিয়ে ঔটেঙাৰ চাকিৰে ইয়াতে মাটিৰ চাকি ব্যৱহাৰ নহয় আৰু আমি গোটেই পথাৰ পাক মাৰিলো এতিয়া ভাগৰ লাগিছে সেইকাৰণে এতিয়া জিৰণি চৰাত অকমান ৰৈ দিছো আৰু ইয়াতে মানে পথাৰটো তেনেকে লাইট নাই এয়া মই টৰ্চ লাইট এই টিকলা কেইটাই লৈ আহিছে এই টিকলা দুটাই ভাবকচোন কোনো নাই পথাৰ মানে মানুহ আছে কিন্তু তথাপি এইখিনিতে কোনো নাই এই টিকলা এটা আৰু ইহঁত দুটাই এনেকে আছে ইয়াতে চ' সেইকাৰণে মই অকমান লাইট পালো আপোনালোকক দেখুৱাব পাৰিছো তোমালোকে ভয় নকৰা নেকি ভয় নকৰা আৰু এয়া আমাৰ ঘৰৰ টিকলাও আছে ইয়াতে বহুত ধুনীয়া লাগিছে কিন্তু মানে বৰষুণো দিব চাগে আমি পথাৰৰ পৰা আহি পালো বহুত ভাগৰ লাগিছে বহুত গৰমো লাগিছে কিন্তু আপোনালোকক ইমান ভালদৰে দেখুৱাব নোৱাৰিলো কাৰণ আন্ধাৰ আছিলে আপোনালোকে দেখিছে কাৰণ পথাৰতো লাইট নাথাকে তেনেকে চ' যিখিনি পাৰো মই দেখুৱাব চেষ্টা কৰিছো আৰু মই একচুৱেলি আজি শৰ্ট ভিডিঅ' এটা দি দিলো কাৰণ জাষ্ট কাতি বিহু আমি কেনেদৰে পালন কৰো আমাৰ ইয়াতে কেনেদৰে কাতি বিহু পালন কৰে সেইটোৱে আপোনালোকক দেখুৱাব চেষ্টা কৰিছো চ' ভিডিঅ'টো এইখিনিয়ে আছিলে চ' যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব চ' see you in the next video bye bye take care